टिउटरनिफ्राय फोरोंगिरि खालामनांगौनि दाबिजों टेकियाजुलि ओनसोलनि टिउटर हिसाबै थिसनजानाय फोरोंगिरिफोरा टेकियाजुलि एजुकेशन ब्लक अफिसाव 1 घन्टा धरना होदों। गोबाव सम सोरखारि बेथन गैयालासिनो फरायसालियाव फोरोंगिरि बिबान लानानै खामानि मावबोबाय थानाय फोरोंगिरिफोरखौ 2021 मायथाइयाव सोरखारि फोरोंगिरि महरै थिसननाय जादोंमोन। नाथाय बिसोरखौ फोरोंगिरि महरै थिसनाखै, अदेबानि सासे टिउटर हिसाबैसो थिसनदों आरो दान बान्था हिसाबै दानबेयाव 10,000 रांल' होनाय जादों। आथिखालाव बेखिनि रांजों नखर सामलायनो हानाया गोब्राब। बेनिखायनो टिउटरनिफ्राय फोरोंगिरि खालामनांगौनि दाबि खालामदों आरो टेकियाजुलि एजुकेशन ब्लक अफिसाव 1 घन्टा धरना खालामदों टेकियाजुलि ओनसोलनि टिउटर हिसाबै थिसनजानाय फोरोंगिरिफोरा। लोगोसे मोन 17टा दाबिफोरखौ लानानै एसआइनि आखायाव गांसे गोसोखांलाइबो गथायनाय जादों। एकेलगे आमी याते समबित हবলৈ बाध्य হৈছো सरकाৰৰ কিছুমান কাৰুকাৰ্যৰ কাৰণে। 2021 চনৰ 5 ফেব্ৰুৱাৰীত যেটো অসম চৰকাৰে আমাক এপাৰ্টমেণ্ট দিলে, অৰ্থাৎ নিযুক্তি পত্ৰ দিলে, আমি নিযুক্তি পত্ৰ আনিব যাওঁতে আমি বহুত আনন্দ মনে ওলাই গৈছিলোঁ যে 2013 চনত যেনেকুৱাকৈ অসম চৰকাৰে শিক্ষকসকলক যেনেকুৱাকৈ প্ৰাদেশিকৰণ কৰিলে, ঠিক তেনেকুৱাকৈ আমাকো প্ৰাদেশিকৰণ কৰিব বুলি আমি বহুত হেঁপাহৰ আশাৰে আমি গৈছিলোঁ। কিন্তু তাতে নিযুক্তি পত্ৰখন চাই দেখিলোঁ যে এখন আমাক কি দিলে, এখন ভেকু ভাৰ্ণাৰ নিচিনাহে দিলে। তেতিয়া আমি ঘৰলৈ তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে কৈছিল যে আপোনালোক ঘৰলৈ গৈ নাপাওঁতে আপোনালোকক এটা ৱেবছাইট দিয়া হ'ব আৰু ৱেবছাইটত আপোনালোকৰ ডকুমেণ্টছবিলাক ভৰাব। কিন্তু সেই যিটো ক'লে সেই মিটিঙৰ সভাস্থলীতে ক'লে, কিন্তু আজিলৈকে কোনো ৱেবছাইট আমাক দিয়া নাই। আৰু এইটো আমাৰ বৰ দুখ লগা কথা। 2011 চনত যিখন আইন বনাইছিলে, সেই আইনখনত 2013 চনত যিখিনি বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে তেওঁলোকক সমহাৰত দৰমহা দিলে, বিদ্যালয়খন নিজৰ বিদ্যালয় হিচাপত ৰাখিলে আৰু শিক্ষকসকলক যিমানখিনি সুবিধা দিব লাগে গোটেইখিনি সুবিধা দিলে, ছাত্ৰ ছাত্ৰীক সমমৰ্যাদা প্ৰদান কৰিলে। কিন্তু সেই এখন আইনৰ অধীনৰে আমাক যিটো 2021 চনৰ 5 ফেব্ৰুৱাৰীত যিখন এপাৰ্টমেণ্ট দিলে, কিন্তু সম্পূৰ্ণ কি বিপৰীত দিলে। গতিকে আমি অসম চৰকাৰলৈ যথেষ্ট আগতেও আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু আজিলৈকে আমি একো সফল পোৱা নাই। গতিকে শেষত উপায়ন্তৰ হৈ বহুত শিক্ষক আমাৰ পৰা বিদায় ল'লে, কিছুমানে মৃত্যু হ'ল আৰু যিখিনি শিক্ষক আছে বৰ্তমান সেইখিনিৰো ৰিটায়াৰ হ'বলৈ বেছি দিন নাই। গতিকে এনেকুৱাকৈ যদি অসম চৰকাৰে আমাক প্ৰবঞ্চনা কৰি থাকে তেতিয়াহ'লে আমাৰ শিক্ষকখিনিৰ অৱস্থা কি হ'ব? গতিকে আমি অসম চৰকাৰলৈ আমি কাতৰে অনুৰোধ জনাইছোঁ যে 2013 চনত বিদ্যালয়সমূহ যেনেকুৱাকৈ প্ৰাদেশিকৰণ কৰি শিক্ষকসকলক সমমৰ্যাদা প্ৰদান কৰিলে, ঠিক তেনেকুৱাকৈ নতুনকৈ প্ৰাদেশিত হোৱা বিদ্যালয়খনিকো যাতে সমমৰ্যাদা প্ৰদান কৰে। এইখিনি আছিল আমাৰ আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য। অসম টিউটৰ শিক্ষক সন্থাৰ অধীনস্থ কাৰ্যসূচী আৰু এই অধীনস্থ কাৰ্যসূচীত ডিষ্ট্ৰিক্ট আৰু ব্লক ৱাইজত এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে। ৰূপায়ণ 1 ঘণ্টা আমি প্ৰতিবাদ কাৰ্যসূচী ইয়াত আছে আৰু ইতিমধ্যে আমাৰ গোটেই টিচাৰবোৰ ইয়াত গোট খাইছোঁ আহি। আমাৰতো কেইবাটাও আমাৰ ডিমাণ্ড আছে। ডিমাণ্ড কি হ'ল, আমাক উচিত মৰ্যাদাটো দিব লাগে, শিক্ষকৰ উচিত মৰ্যাদাটো। টিউটৰ হিচাপে আমাক ৰাখি ইমান বৈষম্য নীতি ৰাজ্য চৰকাৰে শিক্ষা বিভাগে আমাৰ ওপৰত লৈছে, তাক লৈ আমি বৰ দুখিত। আৰু এই কাৰ্যসূচীত তাৰ প্ৰতিবাদ আৰু কেইবাটাও আমি 11টা আছে আমাৰ ডিমাণ্ড আছে। সেই ডিমাণ্ডটো যিমান জলদি চৰকাৰে পাৰে ফুলফিল কৰক, হয় নহয়? নহ'লে কি হৈছে, বস্তুবিলাক কি আমি নিজৰ ফেমিলি চলাবলৈ অসুবিধা পাইছোঁ, সমাজত হেয় প্ৰতিপন্ন হৈছোঁ। আমি ইমান কোৱালিফিকেশ্যন থকাৰ পিছত 30 বছৰ কাল 25 বছৰ কাল এখন বিদ্যালয়ত কাম কৰি অহাৰ পিছত আমাক এই ধৰণৰ ডিপ্ৰাইভ কৰিছে ৰাজ্য চৰকাৰে, তাক লৈ আমি বিৰাট দুখিত। হয়নে? সেইকাৰণে ৰাজ্য চৰকাৰে যিমান জলদি পাৰে আমাৰ যিবিলাক ডিমাণ্ড আছে সেই ডিমাণ্ডটো মানে পূৰ কৰিবলৈ চেষ্টা কৰক। ডিমাণ্ডটো হৈ গ'ল, আমাক টিউটাৰৰ পৰা টিচাৰলৈ আমাক পদোন্নতি কৰক। তাৰোপৰি আমাক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ড্ৰেছ, আপোনাৰ বাকী যি ব্যৱস্থা অন্য স্কুলে পাই আছে সেই স্কুলে আমাৰ পাব লাগে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যিখিনি ফাণ্ড বেলেগ স্কুলে পাই আছে আমাৰ স্কুলো পাব লাগে। তাৰ উপৰিও আপোনাৰ NPS আঁচনি অন্ততঃ আমাক কৰিবই লাগে। এইবোৰ যিহেতু আমিও শিক্ষক, এতিয়া মই 90 চনত আমাৰ এপইণ্টমেণ্ট হৈছে। 90 চনত যেতিয়া এপইণ্টমেণ্ট হয় তেতিয়াতো ৰাজ্য চৰকাৰে কৈছে আপোনাৰ এইখিনি কোৱালিফিকেশ্যনে এপ্ৰুভ হৈছে, আমাৰ পোষ্টবিলাক এপ্ৰুভ হৈছে। ৰাজ্য চৰকাৰে হিচাপে আমাক শিক্ষকতা কৰিবলৈ কৈছে, ঠিক আছে, স্কুলটো হোৱা নাছিল। কিন্তু আজি কৈ আছে নহয় আপোনাক এই ধৰণৰ আৰু এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব। এইটো কেনেকৈ হ'ব? এটা বুঢ়া বয়সত সেই কোৱালিফিকেশ্যনটো এজন শিক্ষকে কেনেকৈ আনিব পাৰিব? মানে তেওঁ ফেমিলিয়ে চলাব নে স্কুলে চলাব নে পঢ়া শুনা কৰিব? এইটো কথা চাত পৰিছোঁ। তাৰোপৰি আমাক যেতিয়া এপইণ্টমেণ্ট দিছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, তেতিয়া আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়
সেই সময়ৰ শিক্ষামন্ত্ৰী মহোদয় তেখেতে কৈছিলে যে যিসকল শিক্ষকে জইন কৰা 2 দিনো হয় বা 3 দিনেই হওক তেওঁলোকক একেলভাৱে 10,000কৈ টকা দিয়া হ'ব 10 লাখকৈ টকা দি ভুল হৈছে বাৰু 10 লাখকৈ টকা দিয়া হ'ব কিন্তু সেয়া ক'ত সেয়াও ফটুঙাৰ ফেন হ'ল তাৰোপৰি আৰু কৈছিলে যে যিসকল শিক্ষকৰ যোগ্যতা আছে তেওঁলোকক অচিৰে এটা ৱেব পৰ্টেল মুকলি কৰি দিব সেই পৰ্টেলৰ যোগেদি তেওঁলোকৰ যিখিনি ডকুমেণ্টছ আছে শিক্ষাগত অৰ্হতা আছে সেইখিনি আপলোড কৰিব পাৰিব তাৰপিছত তেওঁলোকক চালি জাৰি চাই শিক্ষকৰ মৰ্যাদা দিয়া হ'ব ইত্যাদি বিভিন্ন ধৰণৰ কথা কৈছিল কিন্তু সেয়া শেষ গতিকে সেয়া একো ফল নহ'ল এইবোৰ কথাই আমি সময়ে সময়ে আমি সংবাদ মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন সভা সমিতি পাতিয়ে হওক আমি সেই সময় শিক্ষামন্ত্ৰী মহোদয়ক অৱগত কৰিছিলোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰা হৈছে কিন্তু আমাৰ কথালৈ তেওঁলোকৰ কোনো ভ্ৰূক্ষেপে নাই বৰ্তমানলৈকে আপোনালোকৰ যেনেকুৱা পাব লাগে এনেকুৱা পাবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে আপোনালোকে অসম চৰকাৰক কি ক'ব বিচাৰে এইটোৱে ক'বলৈ বিচাৰোঁ আমি সমানেই কষ্ট কৰোঁ সমানেই কাম গতিকে কামৰ এটা ডিফাৰেঞ্চ আহিছে টকা পইচাৰ ডিফাৰেঞ্চ আহিছে দৰমহা গাঁথনি বৈষম্যমূলক নীতি আহিছে গতিকে সমান কাম কৰোঁ সমান হেৰি কৰোঁ এই বৈষম্য নীতিৰ কাৰণে আমি আটাইতকৈ দুখিত গতিকে এটাই অনুৰোধ চৰকাৰক যাতে আমাৰ শিক্ষকসকলক টিউটৰৰ পৰা টিচাৰলৈ যাতে অনতি পলমে উন্নীত কৰে আৰু আমাকো তেওঁলোকে চৰকাৰৰ পৰা যেনেভাৱে সা সুবিধাখিনি পায় আমাকো সেইখিনি দিব লাগে এতিয়া আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ ব্যৱস্থা নাই আন্তঃগাঁথনিৰ টকা আমি নাপাওঁ তো এইবোৰ নীতিৰ কাৰণে আমি নিশ্চয় দুখিত তো এইখিনিও আমাৰ সমাৰোহত গোটেইখিনি কাম আমাক কৰি দিব লাগে সম্পাদক হয় তো আমাৰ ক'বলগীয়া বহু কথাই আছে আচ্ছা আপোনালোকে যে আজি এটা কাৰ্যসূচী লৈছে হয় কাৰ্যসূচী লোৱাৰ মূল উদ্দেশ্যটো কি মূল উদ্দেশ্য হ'ল আমাক বিনা চৰ্তে টিউটৰৰ পৰা টিচাৰলৈ ৰূপান্তৰ কৰিব লাগে আৰু দ্বিতীয়তে সমাহাৰত সমবেতনৰ ব্যৱস্থা কৰিব লাগে আৰু 3 নম্বৰতে হ'ল আমাৰ যিসকল শিক্ষক আছে টেট শিক্ষক হওক অন্যান্য শিক্ষক হওক তেওঁলোকে NPSৰ ব্যৱস্থা আছে কিন্তু আমাৰ একোৱেই নাই আমাক মাত্ৰ 10,650 টকা চেলাৰী দিছে এইটো চেলাৰী নহয় মজুৰি হিচাপে মানে গণ্য কৰা হৈছে আৰু এই মজুৰি কোনো স্থায়িত্ব নাই যদি আমি এই আমাক আগবঢ়োৱা যদি আমাৰ চাকৰি বুলিয়েই কৈছোঁ টিউটৰ চাকৰিটো আমি ৰিজাইন দিওঁ এইটো ভৱিষ্যতে নোহোৱা হৈ যাব গতিকে আজিৰ যুগত 10,000 টকাৰে এজন মানুহ চলিব পাৰে জানো এজন দিন হাজিৰা কৰা মানুহৰেই 400 পৰা 500 টকা হাজিৰা তো তেনে ক্ষেত্ৰত আমাৰ লগত আমাৰ পৰিয়াল চলোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ গৈছে গতিকে আমাৰ মানসিকতা নোহোৱা হৈ গৈছে লগৰ একোজন শিক্ষকে যেতিয়া 30ৰ পৰা 40 পাব কোনোবাই 50 পাব 60 পাব অথচ তেওঁলোকে যিখিনি কৰ্ম কৰি আছে আমি একেখিনিয়ে কৰ্ম কৰোঁ অথচ আমি অলপ বেছিহে কৰোঁ এইকাৰণে বেছিকৈ কৰোঁ যাতে আমাৰ ভাল নাম হওক সুনাম হওক আমাৰ শিক্ষকখিনিৰ যাতে দৃষ্টিগোচৰ হওক এইখিনিয়ে কামনা কৰোঁ কিন্তু আজিলৈকে আমি কোনো ফল দেখা পোৱা নাই এতিয়া মোৰ ব্যক্তিগত কথাই ক'বলৈ গৈছোঁ মই 79 চনত এখন বিদ্যালয়ত যোগদান কৰিছিলোঁ 2 নম্বৰ চাৰিআলি মধ্যশিক্ষা বিদ্যালয় কিন্তু দুখৰ বিষয় এতিয়া মই 2028 চনৰ ফেব্ৰুৱাৰী মাহত মই যাব লাগিব কিন্তু মই পালোঁ কি মইতো খুৰাহাতে যাব লাগিব একোৱেই নাই ইমান দিন কৰ্ম কৰি প্ৰায় 31 বছৰ কৰ্ম কৰি আজি শেষত পালোঁ টিউটৰ চাকৰি এই শব্দটোৱে আমাক মহা বিপাঙত পেলাইছে লজ্জিত বোধ কৰিছোঁ সমাজৰ আগত ক'ব নোৱাৰোঁ এতিয়া মোৰ সতীৰ্থ বন্ধুসকলে কোৱাৰ নিচিনা আমাৰ যিখিনি গাঁৱৰ ভূঞৰ ৰাইজ আছে বা অশিক্ষিত ব্যক্তিসকল আছে সেইসকলে আমাক ভাবে একজন পূৰ্ণাংগ শিক্ষক গতিকে সেই এতিয়া আমি কেনেকৈ বুজাই দিওঁ যে আমি শিক্ষকৰ হাৰত আমি এনেকুৱা এটা দৰমহা গাঁথনি পাওঁ আমাৰ মৰ্যাদাটো এনেকুৱা সেইবিলাক লৈ আমি বিভিন্ন गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससि इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सौफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ
सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इन्स्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।